हेलो फ्रेंड एटु मोर बार्थडे अलप बनाई थैसिलु भिडिओ एटुए হয় बार्थडे কৰিছিল এনে সৰু খুৰা খালি এটু অলপ দেখাই যাব চেষ্টা কৰিলো এটুয়ে আমাৰ এটু হল বাৰ্থডে কেক আৰু এটু বাৰ্থডে কি বনাইছিলে তাৰে অলপ দেখাইছিলে এটু ভিডিওটো বাৰু মই কৰা নাছিলো মোৰ বাইডৰ লৰাটো কৰিছিলে কিন্তু মানে এটা ভালকে কৰা নাই তথাপি ভাবিলো যে দেখাই যাও বুলি কি বনাইছে বনোৱা নাই হেতু এনে কৰি গৈছে সি অলপ ধেমালি টাইপৰে কৰিলে এনে ভালকেটো কৰা নাই ভিডিওটো তথাপিও দেখাইছে আৰু কি কৰিছে কৰা নাই হেদিনাখন কিন্তু পুৰি আছিলে আৰু ঘুগুনি এটু মোৰ কেকটো আছিলে এইটো হল মোৰ কেক লৈ এটা ফটো বাস এইটো এটা উঠাইছিলো আৰু এটু বিহুৰ ৰাতি আমি সবে বেৰা ৰখি আছিলো আমি কেটাই মা মই আৰু এইটো খুচি আছিলে তাৰ পিছত আমি কেটাই সবে জুই জ্বলাই ইনে বহুত আগৰ পৰা ভিডিও তেনেকুৱা নকৰিলো ইমান এটা ভাল লগা নাছিলে এটা আমাৰ টিকলিটো বহি ফোন চাই আছিলে আমি কেটা এনেকৈ পোলাও মাংস ভাত তেনেকুৱা খাইছিলো কিন্তু অলপো ভিডিও কৰা নহল তাকে হেতুৱে অলপ খালি লাষ্টত এনে ৰখি থকা তেনেকৈ অলপ ভিডিও কৰিব সময় পাইছিলো কাৰণে অলপ দেখাই গৈছো ভিডিও বনোৱা কেটা হেতুৱে আৰু আমাৰ বিহু কেনেকৈ চাইলো হেতুৱে দেখালো অলপ কালি গাঁৱত আহিছিলো ভিডিও কৰা নহল তেনেকৈ ৰাতি দেখা হৈছিলে এতিয়া মই গাঁৱত আহি কিনে অলপ পিঠা বনাব ট্ৰাই কৰিছিলো ঘৰত তেনেকৈ বনোৱা নাই ইয়াত ভাবিছো অলপ বনাই কিনে ট্ৰাই কৰিছা ঠিক আছে তেন্তে চাই যাব এইটো পিঠা কেইটামান বনাই কিনে থৈ দিছো ইয়াত থৈ দিম বনাইছো চাব itu hôm nay phải đây bớt xe lon thôi itu মোৰ পিঠা ৰেডি হৈ গ'ল চাই যাব তেন্তে আৰু এটা ট্ৰাই কৰিম দেখাই যাম Udah tuh bro. Kau sudah yor gaya betul. ফার্স্ট টাইম বনাইছো দেই কালি ৰাতিত অলপ ট্ৰাই কৰিলো কালি ৰাতিটো একেবাৰে পাৰা নাছিলো আজিটো তথাপি অলপ হৈছে পিঠা হৈ গ'ল ৰেডি ঠিক আছে তেন্তে চাই যাব আৰু পাছত এটা মান তেল পিঠা অথনি পৰা ইয়াতে বহি মই বনাই আছো এটা এইটো তেল পিঠাটো বনালো তাৰপিছত একে লগত লৈ লৈছো ৰঙা চাহ এইটো মাৰি আছো তাৰপিছত এতিয়া আমি ভাজি এইবিলাক পাপৰ ভাজি দিওঁ তাৰপিছত আৰু পোৱালি মানুহ অলপ বেছিকৈ আছে
খাই আছোঁ পাপা চাহ Sagale jamba. Balni shop. Dadi mantu sedem. আৰু এইকেইটা মোৰ কেইটা Finger আছে রে না। খাই আছোঁ। আমি finger গিলা তো। ঠিক আছে এইটো আমাৰ গাহৰি পুৰিছে এইকেইটাই আৰু এইটো পুৰি আছে খাব বোলে আজি ভাত চাত নোখোৱাকৈ আগত এইটো আমাৰ নাৰিকল এইটো ৰুকি আছোঁ লাড়ু বনাবলৈ তাৰপাছত এইটো হ'ল আমাৰ গাহৰি মাংস চাক এইটো গাহৰি মাংস এইটো এতিয়া বনাব আমাৰ কি নাম আছিলে এইটো মাটি দালিৰ লগত এইটো মাটি দালি এইটো লগত বনাব এইটো আমাৰ গাহৰি ফ্ৰাই কৰি কিনে এতিয়া ইয়াত দি আছে চব্জিত মাটি দালিত দি আছে ফ্ৰাই কৰি ল'লে কাৰা ফ্ৰাই কৰি কিনে এইপিনে আমাৰ নাৰিকল টুকা হৈ গ'ল এইটো নাৰিকলৰ পৰা কিবা টুকি কিনে থৈ দিছোঁ নাৰিকলৰ গাখীৰটো তাৰপিছত আৰু এইটো নাৰিকলটো শুকাইছোঁ অলপ এইটো পিঠাত দিয়া হ'ব এনেকুৱা এটা থাকে ৰ'ব মই দেখাম কেনেকৈ বনাব সেইটো ময়দা দি কিনে বনাব ইয়াত ৰ'ব দেখাম এটা অলপ শুকাওঁ ভিজা ভিজা ৰ'দত দি দিছোঁ এইটো তাৰপিছত এটা ব্ৰইলাৰ আনি থৈছোঁ পাছত কাটিব তাক তাৰপিছত এইটো হ'ল এইটো যোনটো নাৰিকল শুকাইছোঁ ইয়াত এইটো বনাব ময়দাৰ লগত এইটো ম'মৰ চেপৰ পাছত বনালে দেখাই যাম চাই থাকিব তেন্তে এইটো গাহৰি মাংসৰ চব্জি এইটো উতলি আছে আৰু চব্জি ইমান ধুনীয়াকৈ উতলি আছে উতলি থাকক যেতিয়া খাম তেতিয়া দেখাব চেষ্টা কৰিম তাৰপিছত এইটো ধুনীয়াকৈ দিছে আৰু এইপিনে দেখিব পাৰিছে চাগে বাহিৰত চবে গান চান বজাই কিনে ফূৰ্তি কৰি আছে চাই যাব ভিডিঅ'টো আমাৰ নাৰিকল ভাজা হৈ গ'ল ভাত চাত খাই ল'লোঁ এতিয়া এইটো তৈয়াৰী কৰি আছোঁ ময়দা মাখি ল'লোঁ আৰু এইপিনে বেলি আছোঁ আৰু এইটো আমাৰ তেলত ফ্ৰাই হৈ আছে এইটো আমাৰ পিঠা নমালে এতিয়া আমি খাম আৰু এইটো আমি এতিয়া ঘৰত যাব লৈছোঁ মই ৰেডি হৈ গ'লোঁ আমি যাওঁ আৰু এতিয়া ভাবিছিলোঁ থাকিম বুলি আকৌ ভাবিলোঁ মোৰ কালি টিউশ্যন আছে কম্পিউটাৰ ক্লাছো আছে সেইকাৰণে যাবলগীয়া হ'ল যাওঁ আৰু ঠিক আছে তেন্তে আমি ওলালোঁ এইটো চাওক এটা দলং হয় এইটো দলংটো আধাৰ পৰা ভাঙা তো এনেকৈ বাঁহৰ দলং বনাই দিছে এইটো নদীটো এনেকৈ গৈ আছোঁ অৱস্থা চাওক দলঙৰ পুৰা জাপি জাপি দিছে ন এইটো চাওক দলংটো এইটো ইয়াৰ পৰা ভাঙি গৈছে সেইটো ৰাস্তাটোৰ লগত কানেকশ্যন আছিলে কিন্তু ভাঙি গ'ল ঠিক আছে তেন্তে আমি গৈ থাকোঁ আমি তাৰ পৰা আহিলোঁ গাঁৱৰ পৰা আহি কিনে এইটো মই চাহ লৈছিলোঁ এইটো মুড়ি লাডু গাজৰৰ হালোৱা পিঠা বগা পিঠা এইটো আৰু এইটো এটা অলপ কেকৰ নিচিনা দেখিছে এইটো দিছিলে আমাৰ ঘৰৰ ওচৰৰ আণ্টি এজনী বনাই সিহঁতে এইটো বনাই এনেকুৱা কেক পিঠা বুলি কয় এইটো নাজানো কি দি বনাই কৈছিলে বাৰু পাহৰি গ'লোঁ তথাপিও এইটো কেক পিঠা তেল পিঠা তাৰপিছত আৰু সেইটো অলপ টুকুৰা দেখিছে এইটো জানো কি পিঠা আছিলে মোৰ কি নাম কৈছিলে তাৰপিছত আৰু এইটো গাখীৰ চাহ এইটো আমি আহিছোঁ এটা বাৰ্থডে পাৰ্টি তাৰ এইটো ক্ষীৰ বনাইছোঁ এইটো আমাৰ এইপিনে ক্ষীৰ চাহ দেৰি হ'ল ভিডিঅ' কৰা নহ'ল এতিয়া জাষ্ট ৰেডি কৰি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' বনোৱা এইটো আমাৰ ক্ষীৰ আৰু আমাৰ এইপিনে পুৰীৰ তৈয়াৰী চলি আছে এইটো আৰু এইপিনে পুৰী ভাজি আছে হেল্ল' বাইদেউ আমাৰ ৰান্ধনী বনাই আছে এইকেইটা বেলি আছে আৰু আমাৰ কেকটো এনেই অলপ ঝালাক দেখাই দিছোঁ পাছত ওলালে আৰু দেখাম কেক আৰু এইটো বাৰ্থডে বয় এইটো ঠিক আছে আৰু দেখাই যাম
পাছত এতিয়া মই অলপ ক্ষীৰটো চাওঁ চাই থাকিব তেন্তে ভিডিঅ'টো আমাৰ কেক আমি গৈছিলোঁ কেকৰ নাম যাৰ বাৰ্থডে হয় তাৰ মানে কেকৰ নামটো অলপ ভুল হৈছিলে সেইটোৱে শুদ্ধ কৰাব গৈছিলোঁ এতিয়া আমি গৈ আছোঁ